দীপালী ঘৰ বিয়া খাবলৈ ৰমলীজনী গ'ল নে নগ'ল জানো সেই আকৌ সেই ইভাগে আকৌ তাই সেই ফুলি আছোঁ এই ঘৰত কাম থাকিলে আকৌ চিঞৰি চিঞৰি মাতিব কিবা এটা কৰিবলৈ বিয়া খাবলৈ যাব নাপায় আৰু উনিয়াওঁতে পোককৈ লুকাই যাব আৰু দমে দমে খাই থৈ আহিবগৈ তাই হ'লেও তাই মোতকৈ কেইটামান কমকৈ খায় বাৰু হেৰি কি বুলি কয় গ'ল নে নগ'ল জানো এজনী আছেনে নাই সৰুজনী কোৰ মাৰি আছে হ'বলা বাৰী ৰমলী ৰমলী এইজনী আহিলা এবাৰ লোকৰ কথা মহলা মাৰিবলৈ নিজৰতো কাম নাই লোকও কাম নাই বুলি ভাবে দেখিবলৈ মন নাযায় এজনী একেবাৰে ৰমলী নেমাত যে কি কৰি আছ হয় একদম গোটেইজনী ডবল কোৰ মাৰি পিনি কি খেতি কৰিবলৈ ওলালি নহয় তই এই ধনিয়া দৰা আমাৰ সিঁচিম বুলি ভাবিছোঁ হে ধনিয়া মাংস নহ'লে আকৌ ধনিয়া নহ'লে ভাল নালাগে নহয় সেই ধনিয়াকে আমাৰ সিঁচো সেইডোখৰো কৰিছোঁ অলপ জোখকে ভালেই কৈছ বুজিছ কেতিয়াবা সেই মাছ মাংস আনিলে সেই ধনিয়া কেইডালমান টোপাই নিব পাৰিম গম পাইছ হ'ব দে নিবি পিছত কেনি যাম তোৰ বুলিকে আহিলোঁ হেৰি আকৌ কি বুলি কয় বহি লওঁ এইফালে তামোল এখনকে খাই লওঁ বহি লওঁ তাতে বহ তামোল এখন খাই থৈ যাওঁ মই সেই কচু কেইডালমান বিচাৰি আহিছিলোঁ হেৰি বোলো কালি বিয়াও খালোঁ এই আজি আকৌ ঘৰত খাবলৈ একোডাল নাই মই বোলো কচু কেইডালমানকে বিচাৰি যাওঁ কালি বিয়াত নেদেখিলোঁ নগ'লি নি গৈছিলোঁ ক'ত আছিলেনো তোক যে নেদেখিলোঁ ভিতৰতে বহিলোঁগৈ ভিতৰতে খালোঁ খাই মেলি একেবাৰে আজৰি হৈ ওলাই আহোঁতে আকৌ তোক সেই বাহিৰতে ৰাইজৰ মাজত বহি থকা দেখিলোঁ তাতে তোক খাই থকা দেখিলোঁ তই মাতে খাওঁ নেমাতিলি নে যাব টাইমতো নেমাতিলিহে মই তোৰ লগত যাম বুলিহে ভাবিছিলোঁ খাই থকা দেখি নেমাতিলোঁ গুচি আহিলোঁ সেই ল'ৰাটো আমনি কৰিলে হয় নি কালি বিয়া ঘৰ খানাটো কেনেকুৱা পালি বা মই হ'লে বৰ হেয়া পালোঁ পাই নিমখ চিমখ কম ভাতকেইটাও কিবা চাউলীয়া হোৱাৰ আগতে হ'ল মই খাবই নোৱাৰিলোঁ দেই কি তই তেনেকুৱা কথা নকবি দেই ফুলেশ্বৰী ইমান ধুনীয়াকৈ বনাইছে খানাটো মাছে মাংস ইমান ধুনীয়াকৈ দিছে তই আকৌ তেনেকুৱা বনাম নেগাবি পাই মই আকৌ ভাল নেপালোঁ পাই মই খাবই নোৱাৰিলোঁ কি খাব নোৱাৰিলি আমাৰ আকৌ ল'ৰাটো দেখিছে তোক আকৌ তই ছবাৰমান ভাত শাক লৈছ বুলি কৈছে হ'লেও ভোকতে আছিলোঁ কাৰণে ভাত কেইটামান লৈ খালোঁ আৰু বুজিছ সিমানো মানে সেই সৰহকৈ খোৱা নাই আৰু ইমান গীতিকৈ ল'লোঁ আৰু 4-5বাৰমান বৰ ভোক লাগি আছিলে সেইকাৰণেহে খালোঁ কালি হ'লে ছোৱালীজনী কিন্তু বৰ ধুনীয়া লাগিছিলে আকৌ দেই সজাই পোৱাই গোটেইজনী দেৱীজনীয়ে সেও ধুনীয়া আকৌ দেই বৰ ধুনীয়া লাগিছে দেখিবলৈ পাই খাই ল হ'লেও তাই কোলা দেই মেকআপৰ দূৰতহে বগা হৈছে সেইবোৰক বগা হোৱা বুলি নকয় ইভাগে তাই সিমান বগা নহয় কোলাহে আৰু কাইলৈ গৈ পিনি মুখখন ধুই দিয়া মাত্ৰ খুব ফ্ৰেছ কোলা দৰাই চিনিয়ে নাপাব এইজনীয়ে নে কি কয় না আৰু হেৰি আকৌ পাটৰ কাপোৰযোৰ কিবা ডুপ্লিকেটহে লাগিলে পাই মোৰ ভাগ কি কলি তই পাটৰ কাপোৰযোৰ ডুপ্লিকেট যে ইমান যে এইবোৰ নাকে কাণে পিন্ধালে সেইবোৰ নহয় জানো চব চাগে কিনি অনা দেই ইমান আৰু সোণ দিয়া নাই মই হ'লে বিশ্বাস নকৰোঁ দেই সোণ হয় জানো সেইবোৰ সোণৰ নহয় গোটেইখিনি খাটি সোণ সেও ইমান কষ্ট কৰি সাঁচতীয়া টকাই বিয়াখন পাতিছে সাঁচতীয়া টকাই সোণ ৰূপৰ গহনা বনাই আনিছে কাপোৰযোৰ একদম খাটি দেই একদম খাটি পাতৰ তই তেনেকৈ বনাম নকবি বুজিছ ফুলেশ্বৰী তয়ো কম বস্তু নহয় দেই ফুলেশ্বৰী এই বিয়াখন মাতিছে খাবলৈ গ'লি অত কষ্টকৈ পাতিছে তই আকৌ এই ভোটৰ লগতে লাগি আছ আকৌ সেই হেৰি অলংকাৰ পাতিৰ লগত লাগি আছ ছোৱালীজনীক পিছত তই আকৌ আশীৰ্বাদ এটা দিলি নে নাই আশীৰ্বাদ দিবলৈ তই যে বনাম গাই আছহি মোৰ আগত তোৰ বৰ নিলাজ দেই তোক আকৌ বিয়া খাবলৈ মাতিবই নাপায় তই হ'বলৈ বেয়াই পালি মৰতি মই আকৌ ধেমালিহে কৰিছিলোঁ নাই লগা হ'লেও দেচোন তাই আমাৰ গাঁৱৰ ছোৱালীহে মই এনেই কথা খাহে কৈছোঁ নাই ভালেই পালোঁ মই তোক তইনো ইমান বেয়া পাব লাগে নি সেইষাৰ কথাতে নেপায় দেই এনেকৈ মানুহৰ বদনাম কৰিব নাপায় দেই ফুলেশ্বৰী কেতিয়াও নকবি মানুহৰ বদনাম মই এনেই ধেমালি কৰিছিলোঁ তোক তই সেইবোৰ কথা লাগি নাথাকিবি আকৌ নকবিগৈ আকৌ তই সেইষাৰ কথাকে মই কৈছিলোঁ বুলি নকওঁ দে বাৰু তই কিন্তু আনৰ আগত সেইবোৰ বদনাম গাই নকৰিবি মানুহৰ কথা সেনেকৈ বদনাম কৰিব নাপায় নহয় ধেমালি তোকে পাই পিনি ধেমালি নকৰিনো কাৰ লগত ধেমালি কৰিম তই যে সেইবোৰ কথাতে লাগি আছ চা তামোল 3খনমান লৈ যাওঁতে ঘৰত তামোল নাই সেই পাণো লাগিছিলে হ'ব দে এইখন লৈ যাবা সেই ককাইদেউ সেই তামোল খাবলৈ নাপালে গধূলি মুখখন বৰ উফন্দায় তামোল নাই যে আৰু কচোন দুপৰীয়া ভাত খালি খালোঁ তই দে বাৰু লোকৰ মাছ মাংসৰ লগত লাগি আছ বিয়াৰ লগত লাগি আছ তই এই ডাল কচু সেই দেখোন বিচাৰি আহিছ তহঁতৰ ঘৰত ভাত খাবলৈ এতিয়া নাই আকৌ সেই একো এডাল নাই জহনি মাহটোক আনিবলৈ কৈ আমনি লাগিলে সদায় কিমান কচু খাবি তেতিয়াহ'লে লোকৰ বনাম কেলে গা তই নিজৰ ঘৰতে দলীয়া কচু খাইছ তই ইমান ডাঙৰকৈ কথা নাপাত ওচৰ চুবুৰীয়া মানে কাজিয়া লাগিছোঁ বুলি ভাবিব কথাষাৰ তই মইহে পাতি চলোঁ গম পাইছ নাই বেলেগৰ লগত নাই পতা নহয় মই তোৰ লগতহে এইবিলাক আৰু এবাৰ নকৰিবি নকয় এনেই ধেমালি কৰিছিলোঁ চা আলুগুটি দুটা আছে নি দেচোন হেৰি আজি বজাৰ কৰিবলৈও নহ'লো
এতিয়া হ'ব দে লৈ যাবি হ'ব দে এইজনীৰ লগত কথাও পাতিব নোৱাৰে একে লাগে সেই সঁচা কথা ক'লে আকৌ বেয়া পায় মিছা বুলি কৈ দিওঁ আৰু উপায় নাই বেয়া লাগিছিলে ভোজটো খাই পিনি কাপোৰবোৰ হেৰি হয় কমটি দামী গহনাবোৰ এইবোৰ মেটেৰিয়েলৰ গহনা আনি পিন্ধাইছে এই সেই কি কোনে ক'লে আৰু সঁচা বুলি মোৰ কথাই সঁচা হ'লো আলুগুটিটা আনিলেই হয় আলু যাওঁ সোনকালে আলুগুটি দুটা লৈ আনো অ' হেৰি পিঁয়াজৰো দাম বাঢ়িলে পিঁয়াজো নাই নাইবা বহুত দিন এইবাৰ পিঁয়াজ এটাও লৈ যাম বুলিছে অ' পিঁয়াজ এটাও লৈ আনচোন ভাই পিটিকা অকণ কৰি ল'ব লাগিব গধূলিকৈ খাবলৈ আলু অকণ আন দেৰি নকৰ আলু দুটা এই পিঁয়াজটাকে দিলোঁ এই ভুলটো বুঢ়াহে হৈ আছিলে এইটো দি দিওঁ নাখাওঁ আমাৰ মানুহটোৱে এনেও নাখায় এইটো এইটো তাকে দিম বৰ লোকৰ কথা পাতি থাকে দেখিবলৈ মন নাযায় আকৌ লোকৰ ঘৰত বস্তু বিচাৰ খাওঁতে জনমতি কৈছে তাই ল দে দে যা যা দেৰি আৰু খালি এইবোৰ কথা মোৰ লগত আৰু যেবা পাতিবলৈ নাহিবি আকৌ দেই মই ঘৰলৈ কৈ দিছোঁ জহনীমতি তই সেইটো কথা বেয়াই পাই আছ হপাই সেই ধেমালিহে কৰিছিলোঁ বোলো হ'ব দে মোৰ লগত এইবোৰ কথা নাপাতিবি হ'ব দে আৰু এষাৰ কথা তই ক'তো নুলিয়াবি আকৌ দেই নুলিয়াও বাৰু তই খালি আৰু মোৰ লগত এইবোৰ কথা পাতিবলৈ আৰু কোনোদিন নাহিবি দেই তোক মই ভাল পাওঁ সেই তোক মই ঘৰ নিজৰ বুলি ভাবোঁ সেইকাৰণে তোক বোলে পটককৈ গুচি আহোঁ মই হ'ব দে যা 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 এইবোৰ আৰু মোৰ ঢেৰ বহুতখিনি কাম আছে পাই বৰ তই আহিব লছ কৰহি দেই মোক আহিবি হেৰি কথা বেলেগ এদিন আহিব টেঙা খাবলৈ এইজনী আকৌ বৰ আকৌ লোকৰ কথা নিজৰ হেৰি কচু খাওঁতে লোকৰ ঘৰত আলুগুটি হেৰি কৰি খাওঁতে খুদি খাওঁতে জনমতি গৈছে আকৌ লোকৰ বদনাম গাবলৈ দেখিবলৈ মন নাযায় যা যা নমস্কাৰ এই ভিডিঅ'টো যে বনালোঁ এইকাৰণে বনাইছোঁ আপোনালোকে যিমানেই ৰাগ যজ্ঞ পাতি পিনি মানুহক নোখোৱাওক লাগিলে এটা নহয় এটা কেউন থাকিবই সদায় আৰু যিমানেই ভাল খাদ্য খাবলৈ দিয়ক নিদিয়ক আপোনাৰ তাত ভুলকুটি থাকিবই আৰু লগতে যিমানেই সাজ পোছাক যিমানেই অলংকাৰ নিপিন্ধক তাত কিন্তু এটা নহয় এটা ভুলকুটি উলিয়াবই সমাজৰ মানুহৰ এনেকুৱা কিছুমান মানুহ আছে প্ৰতিখন সমাজতে আছে মোৰ মতে আপোনালোকৰ জেগাতো আছে আমাৰ ইয়াতো আছে ক'তো নথকা নহয় গতিকে সমাজৰ পৰা যাতে এনেকুৱা ধৰণৰ মনোভাৱবিলাক সলনি হ'ব লাগে মানুহে যাতে ইমান কষ্ট কৰি মানুহ এঘৰে যেতিয়া কিবা এটা পাতে মেলে তাৰপিছত যদি এনেকুৱা ধৰণৰ কিছুমান মন্তব্য দিয়ে নিশ্চয় বেয়া লাগে সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ এনেকুৱা ধৰণৰ মানুহবোৰ যাতে সমাজৰ পৰা আঁতৰ হওক ধন্যবাদ